নমস্কাৰ আপোনালোক সকলোকে ষ্ট্ৰং নলেজ ফৰ ইউ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি হিষ্ট্ৰী আসাম হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে যে হুৱেন ৱাজ দ্য ছাৰ ছাদুল্লা মিনিষ্ট্ৰী ফৰ্মেট। ছাৰ ছাদুল্লা মিনিষ্ট্ৰী ফৰ্মেট কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1947, অপশ্যন বি 1937, অপশ্যন চি 1950, অপশ্যন ডি 1951। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ 1937। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে দ্য ফাৰ্ষ্ট আছামিজ হু ফট এগেইনষ্ট ব্ৰিটিছ ৱাজ। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি গোমধৰ কোঁৱৰ, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি কুশল কোঁৱৰ। ইয়াৰ এনচাৰ হৈছে বি অৰ্থাৎ গোমধৰ কোঁৱৰ। কুৱেশ্যন নম্বৰ 3 আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল এণ্ড ৱাজ পুট আণ্ডাৰ এ চিফ কমিশ্যনাৰ ইন দ্য ইয়েৰ। চিফ কমিশ্যনাৰৰ অধীনত অসম বেংগলৰ পৰা কিমান চনত ছেপাৰেট হৈছিল? অপশ্যন এ 1874, অপশ্যন বি 1971, অপশ্যন চি 1890, অপশ্যন ডি 1930। ইয়াৰ উত্তৰটো হৈছে এ অৰ্থাৎ 1874। কুৱেশ্যন নম্বৰ 4 প্ৰভিন্সিয়েল চেল্ফ অট'নমি ৱাজ ইন্ট্ৰডাক্টেড টু আছাম ফ্ৰম। অপশ্যন এ 1947, অপশ্যন বি 1950, অপশ্যন চি 1930, অপশ্যন ডি 1935। ইয়াৰ উত্তৰটো হৈছে ডি অৰ্থাৎ 1935। Question number 5 Which side in Assam is the traditional burial site of the Ahom kings? আহোম ৰজাৰ পৰম্পৰা সমাধিস্থল অসমৰ কোন স্থানক কোৱা হয়? অপশ্যন এ চৰাইদেউ, অপশ্যন বি গড়গাঁও, অপশ্যন চি ৰংপুৰ, অপশ্যন ডি যোৰহাট। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ চৰাইদেউ। কুৱেশ্যন নম্বৰ 6 দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ। কাছাৰৰ প্ৰাচীন নাম আছিল অপশ্যন এ ডিমাপুৰ, অপশ্যন বি ধনচিৰি, অপশ্যন চি হিডিম্বা, অপশ্যন ডি খাছপুৰ। ইয়াৰ উত্তৰটো হৈছে চি হিডিম্বা। কুৱেশ্যন নম্বৰ 7 মাধৱদেৱা ৱাজ এডুকেটেড ইন দ্য স্কুল এট বানডুকা মেইনটেইন এণ্ড থট বাই। অপশ্যন এ যাদৱেন্দ্ৰ অধ্যাপকা, অপশ্যন বি ধনেশ বৰা অধ্যাপকা, অপশ্যন চি ৰাজেন্দ্ৰ অধ্যাপকা, অপশ্যন ডি মুকুন্দ অধ্যাপকা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি মুকুন্দ অধ্যাপকা। কুৱেশ্যন নম্বৰ 8 হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুজিম। অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি জয়াদিত্য সিংহ, অপশ্যন ডি প্ৰমত্ত সিংহ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 9 মেজৰ পাৰ্ট অফ দ্য কছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোম ডুৰিং দ্য ৰিং অফ। অপশ্যন এ চুহুংমুং, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুটিংফা, অপশ্যন ডি চুকাফা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। Question number 10 শ্ৰীমন্ত শংকৰদেৱ was born in option A 1339, option B 1449, option C 1559, option D 1669। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1449। Question number 11 the Morangikhua Gohai was the governor of। option A Sodhia province, option B Morangi province, option C Solal province, option D Kamrup। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ মৰাংগী প্ৰভিন্স। কুৱেশ্যন নম্বৰ 12 ধৈৰ্য্যবাব ৱাজ এডপ্টেড বাই। অপশ্যন এ শংকৰদেৱা, অপশ্যন বি নন্দদেৱা, অপশ্যন চি খেৰুতীহাই, অপশ্যন ডি চান্দিবাৰ। উত্তৰটো হৈছে অপশ্যন এ শংকৰদেৱা। কুৱেশ্যন নম্বৰ 13 বদন বৰফুকন ৱাজ দ্য গভৰ্ণৰ অফ। অপশ্যন এ কামৰূপ, অপশ্যন বি শদিয়া, অপশ্যন চি মাৰাংগী, অপশ্যন ডি চোলাল। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ কামৰূপ। কুৱেশ্যন নম্বৰ 14 তুংকুহীয়া বুৰঞ্জী ইজ ৰিটেন বাই। তুংকুহীয়াৰ বুৰঞ্জী কোনে লিখিছিল? অপশ্যন এ কাশীনাথ তামুলী ফুকন, অপশ্যন বি ধুতিৰাম হাজৰিকা, অপশ্যন চি শ্ৰীনাথ বৰবৰুৱা, অপশ্যন ডি বিশ্বেশ্বৰ বাধ্যদীপা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰীনাথ বৰবৰুৱা। কুৱেশ্যন নম্বৰ 15 দৰং দেশ ৱাজ গভৰ্নেড বাই। অপশ্যন এ বৰফুকন, অপশ্যন বি দাৰাংগী ৰাজা, অপশ্যন চি চোলাল গোহাঁই, অপশ্যন ডি চদিয়াখোৱা গোহাঁই। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ দাৰাংগী ৰাজা। কুৱেশ্যন নম্বৰ 16 ৰাজুপ্ৰসাদ বাই মুন্সী জয়নাথ ঘোষ ইজ এ ক্ৰনিকেল অফ দ্য। অপশ্যন এ আহোমছ, অপশ্যন বি কোচ, অপশ্যন চি কছাৰীজ, অপশ্যন ডি চুটিয়াছ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি অৰ্থাৎ কোচ। কুৱেশ্যন নম্বৰ 17 দ্য নেম অফ দ্য ফাৰ্ষ্ট আহোম কিং ৱাজ। প্ৰথম আহোম ৰজাজনৰ নাম হৈছে অপশ্যন এ চুবিম্ফা,
অপশ্যন বি চুকামফা, অপশ্যন চি চুকাফা, অপশ্যন জি চুটিউফা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি অৰ্থাৎ চুকাফা। Question number 18. Rani Gaitalu, a famous character of Indian movement, belong to option A, the Naga tribes of Assam, option B, the Lalung tribes of Assam, option C, the Karbi tribes of Assam, option D, the Kosari tribes of Assam. ইয়াৰ উত্তৰটো হ'ব option A, the Naga tribe of Assam. Question number 19. The Ahoms entered the Brahmaputra Valley in option A 1220 AD, option B 1225 AD, option C 1228 AD, option D 1130 AD. ইয়াৰ উত্তৰটো হ'ব option C অৰ্থাৎ 1228 AD. Question number 20. The Kuch coins were known as option A Mohar, option B Taka, option C Narayani, option D Tanka. ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ নাৰায়ণী। বন্ধু বান্ধৱীসকল, আমি যিমানবোৰ কুৱেশ্যন আজি আলোচনা কৰিলোঁ সকলোবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু পিছৰ ভিডিঅ'টোত আমি আৰু প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।